हेलो गाइस नमस्कार আপোনালোক সকলোকে মই চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু মোৰো ভাল। আজি আমি তিনে যাব ওলাইছোঁ মন্দিৰ। আমাৰ ওচৰতে মন্দিৰ আছে আৰু আজি বতৰটো ধুনীয়া আৰু পুৰা ঠাণ্ডা আৰু বৰষুণো দিছিল। এতিয়া বাৰু দিয়া নাই, এয়া আমি গৈ আছে। চাওকচোন বতৰটো পুৰা ডাৱৰীয়া বৰষুণ হৈ আছে। তাৰপিছত অকণমান কিনকিনীয়া বৰষুণ দিছে। এয়া আমি ছাতি মেলি লৈছোঁ। তাৰপিছত আমি আহি আছোঁ, খোজকাঢ়ি আহিছোঁ যিহেতু মন্দিৰটো বেছি দূৰত নহয়। এয়া পানী চাওকচোন বৰষুণৰ। এতিয়া বাৰু বৰষুণ নাই, এতিয়া কমিছে, অকণ ৰ'দ দিছে। আহি পাই গ'লোঁ আমি মন্দিৰ। আহি আমি ইয়াত দাদাজনৰ পৰা চাকি ধূপ গোটেইখিনি লৈ ল'লোঁ। ইয়াতে গোটেই প্ৰসাদ ধূপ সকলো পায়, যিহেতু আজিকালি মন্দিৰৰ ওচৰত সকলোতে পায়েই। আমি ইয়াৰ পৰা লৈ ল'লোঁ। লৈ কিনে আমি এয়া কাষতে চেণ্ডেল খুলি ল'লোঁ। লৈ কিনে এয়া চাওকচোন আমি আহি গ'লোঁ মন্দিৰৰ ভিতৰ পিনে। এয়া গেটখন চাওক কি ধুনীয়া আৰু এয়া পৰিৱেশটো চাওকচোন। মন্দিৰটোত সোমাই কিবা এটা ভাল লাগি গৈছে, মজা লাগিছে। আহি কিনে এখেতসকলে চাকি ধূপ দি আহি গ'ল। এতিয়া আমি গৈ আছোঁ। ইয়াত মানুহবোৰ চাইডে আছে। আজি যিহেতু বতৰটো পূৰা ঠাণ্ডা আহি আৰু খুব ভাল লাগিছে। আহি পাই আমি এয়া ভৰি হাত ধুই ল'লোঁ। সকলো ব্যৱস্থা আছে, যিহেতু চাকি ধূপ দিম। এয়া আমি ইয়াতে মানুহ চাকি ধূপ দি আছে। এয়া চাওকচোন চাৰিওপিনে দি আছে। আমি অকণমান ৰখি গ'লোঁ যিহেতু ভিৰ আছে। এয়া পুৰা বতাহ দি আছে যিহেতু কিছু চাকি নুমাই গৈছে আৰু বহুত টাইমো হ'ল। আমি ইপিনে চাকি ধূপ দি দিলোঁ। এখেতসকলে এয়া ছাইডত চাকি ধূপ দি আছে। যিহেতু ভিতৰত চাকি ধূপ দিব নিদিয়ে, বাহিৰতে দিয়ে। ইয়াতো দি ল'লোঁ। ইয়াতে তলত দিব দিছে। আমি ইয়াতে চাকি ধূপ ধুনীয়াকৈ দি ল'লোঁ আৰু মানুহ বহুত ভিৰ হৈ গৈছে হোৱাৰ কাৰণে আমি ইয়াতে অকণমান ৰখি দিলোঁ। ইয়াতে বহুত দূৰ দূৰণিৰ মানুহ আহে আৰু আহি মন্দিৰটোত খুব ভাল লাগে। ইপিনে চলি আছে নাম চাওকচোন। ইপিনে নাম গাই আছে। আহি কিনে কিবা এটা ভাল লাগিছে। এইপিনে ফেনবোৰ চলি আছে আৰু অকণমান গৰম ভাৱটো আছে। এইপিনে ভাবিছোঁ অকণমান সময় ৰখাই পিনে ভাবিছোঁ মই পুখুৰীটো ইপিনে যাওঁ। ইপিনে এটা পুখুৰী আছে, ৰাজহুৱা পুখুৰী। সেইকাৰণে আপোনালোককো অকণমান দেখাওঁ। এইবিলাকে আহি আছে। এয়া চাওকচোন পুৰা সেউজীয়া আহি কিনে ভাল লাগিছে আৰু পুৰা বতাহ বলি আছে। ইপিনেও চাকি ধূপৰ দোকান আছে। ইপিনৰ পৰা মানুহ আহিলে ইয়াতে চাকি ধূপবোৰ কিনি লয়। আমি ইপিনে আহি আছোঁ আৰু আপোনালোকক অকণ দেখাই আছোঁ আৰু আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব। পুখুৰী আছে। এয়া আমি পুখুৰীটোৰ পিনে আহি গ'লোঁ। ইপিনে চাওক কিমান মানুহ। এখেতসকলে ইপিনে ফটো উঠি আছে। নামি আহি আছোঁ। এয়া চাওক পুৰা মাছ ৰাজহাঁহ কি ধুনীয়াকৈ ইয়াতে আছে আৰু চাই কিনে কিবা এটা ভাল লাগিছে। ল'ৰাজনে এয়া আখৈ দিছে খাবলৈ। মাছবোৰ কি ধুনীয়াকৈ ওপৰত উঠি আহি খাইছে। এইখিনি যে চাই ইমান ভাল লাগিছে। আমাৰ লাকেও চাই আমি গোটেইখিনি অলপ সময় ৰখি কিনে এইখিনি চাই দিলোঁ। চাই কিবা এটা খুব ভাল লাগিছে। দৃশ্যটো ইমান ধুনীয়া লাগিছে। ৰাজহাঁহখিনিও আছে। তাৰপিছত বহুত সময় ইয়াতে ৰখাৰ পিছত এতিয়া সেৱা কৰিবলৈ হৈছে। আমি বোলো মন্দিৰ পিনে যাওঁ। এতিয়া আহি কিনে চাওকচোন গোটেইখিনি মানুহ বহিছে। আমিও সেৱা কৰোঁ সেই বুলি অলপ সময় ৰখিলোঁ। গোটেইখিনি মানুহ গোট খাই আমি সেৱা কৰিলোঁ। তাৰপিছত মন্দিৰত প্ৰসাদ দিছিলোঁ। এয়া প্ৰসাদ দিলে। প্ৰসাদ এতিয়া আমি ভগাই আছোঁ, খাইছোঁ। যিহেতু আমি ৰাতিপুৱাৰ পৰা একো খোৱাই নাছিলোঁ, খাওঁ বুলি ভাবিছিলোঁ। তাৰপিছত এই সেৱা কৰাৰ পিছত প্ৰসাদখিনি খাই ল'লোঁ। খাই লৈ আমি এতিয়া আহিছোঁ। আহি কিনে ভাবিছোঁ কিবা এটা খাই লওঁ। আমাৰ আহিছোঁ। ইপিনে ছাইডত মণিহাৰী দোকানবোৰো আছে। এয়া চাওকচোন কি ধুনীয়া লাগিছে। এতিয়া আমি আহিলোঁ। আহি কিনে ইয়াৰ ৰাস্তাটো পূৰা নিস্তব্ধ হৈ আছে। বতৰটো ঠাণ্ডা কাৰণে। তাৰপিছত আহি কিনে এখন হোটেল পালোঁ। হোটেলখনত সোমাই গ'লোঁ। ভাবিছোঁ কিবা এটা খাই লওঁ, বেলেগ একো নাছিল যিহেতু। পৰঠা পালোঁ, সেইকাৰণে আমি পৰঠাই খাই ল'লোঁ। আৰু এইপিনে ভোকো লাগি আছিল। লাকিৰো খুব ভোক লাগিছে, তাইও আমনি কৰি আছিল। তাৰপিছত আমি গোটেইকেইটা খাই লৈ ওলাই আহিলোঁ। যিহেতু আমাৰ ঘৰ দূৰ নহয় বুলিয়ে কৈছিলোঁ, ওচৰতে। সেইকাৰণে আমি খোজকাঢ়ি গৈ আছোঁ আৰু খুবেই ভাল লাগিছে আহি কিনে। আৰু এতিয়া আমি ঘৰৰ অভিমুখে যাত্ৰা কৰি আছোঁ। আৰু মই ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। তেতিয়াহ'লে আজিলৈ ইমানেই। বাই বাই।